নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দীপক ব্লগলৈ। এইটো মোৰ নতুন ইউটিউব চেনেল, আপোনালোকে চাব। আৰু আজি আপোনালোকক অকণমান নতুন অসমীয়া ছবি এখন আহি আছে আমাৰ CP প্ৰডাকশ্যনত, পুনৰ মৰম বিচাৰি। আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু বিহুৰ আগে আগে শুভ মুক্তি দিয়া হ'ব CP প্ৰডাকশ্যনত। আৰু মানে এনেকুৱা হ'ব, ল'ৰাজনৰ দুখীয়া ঘৰৰ হয়, মানে ছোৱালীজনী থকা দি দিয়ে, মানে বেলেগ ল'ৰাৰ লগত গুচি যায়। তাৰপিছত সি যোৱাৰ পিছত মানে সি মানে হাজিৰা কৰে, কাম কৰে, সেনেকৈ কাম চাম কৰি কিনে মানে চলি থাকে আৰু। তাৰপিছত দোকানী হয়, দোকানী হোৱাৰ পিছত তাৰপিছত সি এনেকৈ দোকান চোকান দি কিনে পইচা ইনকাম কৰি পেলাই আকৌ ঠিকাদাৰ হয়, এনেকৈ অকণমান ডাঙৰ মানুহ হৈ যায় আৰু। তাৰপিছত ছোৱালীজনী আকৌ তাৰ ঘৰতে মানে কাম বিচাৰি আহে। তেনেকুৱা ধৰণৰ কাহিনীটো হ'ব। অকণমান কাহিনীটো কৈ দিলোঁ আপোনালোকক, আৰু চাব নিশ্চয়, আশা কৰিলোঁ চাব বুলি। আৰু কাহিনীটো কেনেকুৱা হয় CP প্ৰডাকশ্যনক কমেণ্ট কৰিব, আৰু যদি ভাল লাগে লাইক চাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো CP প্ৰডাকশ্যন।